কি ক'ব? সঁচাকৈ গোটেই চাহ জনগোষ্ঠী গোটেই সকলো ব্যক্তি যিসকল বাগান বাসিন্দা সকলোৰ কাৰণে এটা ঐতিহাসিক দিন। কাৰণ আমি সকলোৱে গম পাওঁ বিগত 200 বছৰৰ পৰা এইসকল ৰাইজ এই বাগানৰ মাটিত থাকি আহিছিলে আৰু সকলো ব্যক্তিৰ পতা নাছিলে। সকলোৱে বাগানৰ কোৱাৰ্টাৰত থাকিছিলে, স্থায়ী নাছিলে, মাটিৰ আজি আজকালি নাথাকিব পাৰে। কিন্তু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰচেষ্টাত অহা কাইলৈ আনুষ্ঠানিকভাৱে মাটিৰ পতাতে কাম আৰম্ভ হ'ব। নাহৰকটা সমষ্টিৰ 3খন বাগানৰ পৰা 40জনকৈ ব্যক্তি আজি গুৱাহাটীলৈ গৈ আছে আনুষ্ঠানিক অনুষ্ঠানটোৰ কাৰণে। আৰু ঘূৰি আহি অৰ্থাৎ 14 তাৰিখে আমি প্ৰায় 2000 মানুহক আমি এই পট্টা দিয়া প্ৰদান কৰিম। আৰু সময়ে সময়ে যিহেতু ছাৰ্ভে চলি আছে, অসমৰ প্ৰত্যেক ব্যক্তি যি বাগানত থাকে সকলোৱে এই পট্টা পাব। আৰু 200 বছৰৰ দাবী বা প্ৰত্যেক মানুহৰ এটা আশা থাকে আমি ম্যাদী পট্টা মাৰি থাকিব লাগে। মই ভাবোঁ এই আশা পূৰণ কৰিব চৰকাৰখনে গৈ আছে। আৰু মই ঐতিহাসিক দিন আৰু চবতছে ডাঙৰ ভাল লাগিছে যেন মোদী ডাঙৰ নিজে আহিছে। কাৰণ নৰেন্দ্ৰ মোদী মৰম অসমবাসীৰ বাবে, চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে তেখেত নিজে নিজৰ হাতেৰে এই পট্টা প্ৰদান কৰিব।